কাপড়ৰ দোকানত যদি ছোৱালীসকলৰ কাপোৰ নাথাকে তেন্তে সেই দোকানত কিন্তু কাস্টমাৰো কম যায়। বন্ধুসকল যদি আপোনালোকে কাপোৰ ব্যৱসায় কৰে নাইবা আপোনাৰ যদি গাৰ্মেন্টছৰ দোকান আছে তেন্তে আপোনালোকৰ কাৰণে এখন ভাল ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক ছোৱালীসকলৰ যি হুডি আছে অৰ্থাৎ লেডিজ হুডিৰ বিষয়ে জনাম বা আপোনালোকক দেখুৱাম। নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো প্ৰকাশ এণ্টাৰপ্ৰাইজ আছামিজ চেনেলৰ আজিৰ অন্য এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টোৰ মাধ্যমত প্ৰকাশ এণ্টাৰপ্ৰাইজ কলকাতাত কি আপোনালোকে লেডিজ হুডি পাব সকলোবোৰ আপোনালোকক সবিশেষভাৱে দেখুৱাই দিম, লগতে আপোনালোকক জনাম। তো আপোনালোকে ভিডিঅ'টো চাব। লগতে বন্ধুসকল ইয়াতে যদি আপোনালোকে আহে তেন্তে বহুত ধৰণৰ আপোনালোকে সুবিধাও লাভ কৰিব। প্ৰথমতে আপোনালোকক জনাও, যদি আপোনালোকে অসমৰ পৰা আহে বা আপোনালোকে যদি অসমত এই ভিডিঅ'টো চাই আছে, আপুনি যদি প্ৰকাশ এণ্টাৰপ্ৰাইজ কলকাতাত আহিব বিচাৰে প্ৰথমতে আপোনালোকে ট্ৰেইনেৰে হাওৰালৈকে আহক। হাওৰা ষ্টেচনত আহি আপোনালোকে প্ৰথমতে বাছত আহক। বন্ধুসকল ধুলাগড়ৰ বাছত উঠি আপোনালোকে ধুলাগড়ৰ পৰা ডাইৰেক্ট সৰস্বতী ব্ৰিজলৈকে আহিব লাগিব। সৰস্বতী ব্ৰিজত নামিলে সন্মুখত আপোনালোকে দেখিবলৈ পাব ৰিজেন্ট ইণ্টাৰনেশ্যনেল হাট, আৰু ইয়াতে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজ কলকাতাৰ যিখন কোম্পানী আছে হোলচেলাৰ এণ্ড গাৰ্মেন্ট যেটো কোম্পানী আছে সেইটো আপোনালোকে পাই যাব। আৰু ইয়াতে আহিলে প্ৰথমতে আপোনালোকক জনাও, ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ বেনিফিটছ লাভ কৰিব। আপোনালোকে থকাৰ কাৰণে ৰুম পাব, কোনো ধৰণৰ আপোনালোকে হোটেল বুক কৰিব নালাগে বা পইচা খৰচ কৰিব নালাগে। সিম্পলি আপোনালোকে ইয়াতে থকাৰ কাৰণে 100% ফ্ৰী সহকাৰে থাকিব পাৰিব। লগতে আপুনি যিমান দিন থাকিব বিচাৰে আপুনি থাকিব পাৰে। আৰু আপোনালোকক জনাও যে যদি আপোনালোকে ইয়াৰ পৰা বা প্ৰকাশ এণ্টাৰপ্ৰাইজৰ পৰা যদি কাপোৰসমূহ লয়, বন্ধুসকল আপোনালোকক জনাও একেবাৰে ফিক্সড প্ৰাইজত আপোনালোকে কাপোৰসমূহ ল'ব পাৰিব। কোনো ধৰণৰ ইয়াতে দামাদামি নাই। আপোনালোকে বাৰকোড সিস্টেমত কাপোৰসমূহ ল'ব পাৰিব। লগতে COD অৰ্থাৎ কেছ অন ডেলিভাৰীটো কাপোৰসমূহ কিনিব পাৰিব। EMI ফেচিলিটিও আছে আমাৰ ইয়াতে। 100% গ্যাৰান্টি সহকাৰে ট্ৰান্সপোৰ্ট সাপোৰ্ট দিয়া হয় অল ওভাৰ ইণ্ডিয়াত। তো আপোনালোকে জানিলে প্ৰকাশ এণ্টাৰপ্ৰাইজত কি আপোনালোকে সুবিধা পাব। ইয়াতে আপোনালোকক হুডি যিসমূহ আছে অৰ্থাৎ ছোৱালীৰ যিসমূহ হুডি আছে সেই হুডিসমূহ আপোনালোকক দেখুৱাম। তো আহক প্ৰকাশ এণ্টাৰপ্ৰাইজৰ যেটো হুডিৰ কাউন্টাৰ আছে সেই হুডিৰ কাউন্টাৰত আপোনালোকক লৈ গৈ আছো বা আপোনালোকক দেখুৱাই আছো। দেখিবলৈ পাইছে এই যে কাউন্টাৰটো আছে, এই কাউন্টাৰটো হৈছে লেডিজ হুডিৰ, আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ লেডিজ হুডি পাই যাব। যদি আপোনালোকে আহিব বিচাৰে তেন্তে কন্টাক্ট কৰিব পাৰে। প্ৰথমতে আপোনালোকক কেইবাটাও লেডিজ হুডি দেখুৱাই আছো। দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ লেডিজ হুডি কেৱল মাত্ৰ আপোনালোকে 215 টকাতে পাই যাব। এইটো আপোনালোকক সৰু সাইজৰ দেখুৱাইছো, কিন্তু আমাৰ ইয়াতে আপোনালোকে সকলো ধৰণৰ সাইজৰ লেডিজ হুডি লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ যদি ডাঙৰ ছোৱালীৰ কাৰণে লাগে তথাপি আপোনালোকে আহিব পাৰে। দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ হুডি কেৱল মাত্ৰ আপোনালোকে 215 টকাতে লাভ কৰিব। আৰু এটা বক্সত আপোনালোকে তিনিটাকৈ পাব, তিনিটা কালাৰৰ আছে। লগতে আৰু এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। দেখিবলৈ পাইছে কেৱল মাত্ৰ 225 টকা। এনেকুৱা ধৰণৰ হুডি আপোনালোকে কেৱল মাত্ৰ 225 টকাতে পাই যাব। এণ্ড ইয়াতে দেখিবলৈ পাইছে পকেট সিস্টেমটো আছে আৰু ইয়াতে চেনৰ সিস্টেমটো আছে। সুন্দৰভাৱে দেখিবলৈ পাইছে। যদি আপোনালোকে ইয়াতে চাই আহি যদি চাই তেন্তেহে আপোনালোকে ভালকে গম পাব যে এই প্ৰডাক্টসমূহ কেনেকুৱা বা ধুনীয়া। দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ প্ৰডাক্ট কেৱল মাত্ৰ 225 টকাতে পাই যাব। আৰু এটা আপোনালোকক দেখুৱাইছো। দেখিবলৈ পাইছে কেৱল মাত্ৰ 182 তে আপোনালোকে এনেকুৱা ধৰণৰ হুডি লাভ কৰিব। 182 টকাতে আপোনালোকে এনেকুৱা ধৰণৰ হুডি লাভ কৰিব। দেখিবলৈ পাইছে পকেটটোৰ সিস্টেম ভাল আছে। লগতে ইয়াতে দেখিবলৈ পাইছে বাটামৰ সিস্টেম আছে আৰু ইয়াতে চেনৰ সিস্টেমটো আছে। আৰু ইয়াতে দেখিবলৈ পাইছে হুডি যেটো আছে ইয়াতে সুন্দৰ এটা কালেকশন আপোনালোকে পাই যাব। যদি আপোনালোকৰ লাগে তেন্তে আপোনালোকে প্ৰকাশ এণ্টাৰপ্ৰাইজত ভিজিট কৰিব পাৰে, বা আপোনালোকে অধিক তথ্য জানিবৰ কাৰণে যেটো নম্বৰ দিয়া আছে স্ক্ৰিনত সেই নম্বৰটোত আপোনালোকে কল কৰিব পাৰে। বন্ধুসকল আৰু এটা দেখুৱাইছো। দেখিবলৈ পাইছে এইটো এটা লেডিজ হুডি 255 টকাৰ পৰা আৰম্ভ। 255 টকাৰ পৰা আপোনালোকে এনেকুৱা ধৰণৰ হুডি লাভ কৰিব। দেখিবলৈ পাইছে ডিজাইনটো একেবাৰে সুন্দৰ দিয়া আছে। অসমত আপোনালোকে এনেকুৱা ধৰণৰ হুডি কম দামত লাভ নকৰিব। বন্ধুসকল যদি আপোনালোকে অসমত কিনিবলৈ যায় ইয়াতে কম্পিটিশন বহুত হ'ব। তো আপোনালোকে কলকাতা আহক, কলকাতা প্ৰকাশ এণ্টাৰপ্ৰাইজত আহক। ইয়াৰ পৰা আপোনালোকে একেবাৰে কম দামত কিনি অসমত বেছি দামত বিক্ৰী কৰিব পাৰিব। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ হুডি লাগে তেন্তে আহিব পাৰে। আৰু এটা আপোনালোকক দেখুৱাইছো। দেখিবলৈ পাইছে 265 টকাতে এনেকুৱা ধৰণৰ হুডি আপোনালোকে পাই যাব। ছোৱালীৰ যিসমূহ হুডি আছে ইয়াতে আপোনালোকে সুন্দৰ সুন্দৰ কালেকশনৰ পাব। লগতে আপোনালোকে অল সাইজৰ পাব। আপোনালোকক জাস্ট কেইবাটাও দেখুৱাইছো, ইয়াতে ডাঙৰ বা সৰুকে দেখুৱাইছো, কিন্তু আপোনালোকে ইয়াতে সকলো ধৰণৰ সাইজৰ হুডি পাই যাব। বন্ধুসকল দেখিবলৈ পাইছে ইয়াতে হুডিটো দেখিবলৈ পাইছে ইয়াতে পকেটৰ ডিজাইনটো ভাল আছে। আপোনালোকে এনেকুৱা ধৰণৰ হুডি ইয়াতে ভাল বা কম দামত পাই যাব প্ৰকাশ এণ্টাৰপ্ৰাইজত। আৰু এটা দেখুৱাইছো। দেখিবলৈ পাইছে
275 টকাতে 275 টকাতে এনেকুৱা ধৰণৰ হুডি পাই যাব দেখিবলৈ পাইছে সুন্দৰ কোৱালিটিৰ আপোনালোকৰ যদি লাগে তেন্তে আহিব পাৰে কেৱল মাত্ৰ 275 টকা এই হুডিটো দেখিবলৈ পাইছে কেৱল মাত্ৰ 275 টকা লগতে বেলেগ বেলেগ ৰঙৰ দিয়া আছে আৰু ইয়াতে আপোনালোকে তিনিটাকৈ পেকেটত পাই যাব ইয়াতে যিসমূহ দেখিবলৈ পাইছে পেকেট আছে এই পেকেটসমূহত আপোনালোকে এনেকুৱা ধৰণৰ হুডিসমূহ পাই যাব ইয়াতে বিভিন্ন ধৰণৰ হুডি আছে যদি আপোনালোকে আহে তেন্তে আহিব পাৰে লেডিছৰ লগতে আপোনালোকে জেন্সৰ হুডিও পাব লেডিছৰ লগতে জেন্সৰ হুডিও পাব আপোনালোকক জেন্সৰটো পিছত দেখুৱাম প্ৰথমতে আপোনালোকক কেৱল লেডিছৰ যিসমূহ হুডি আছে সেই হুডিসমূহ দেখুৱাই আছো আৰু এটা দেখিবলৈ পাইছে 435 টকাতে এনেকুৱা ধৰণৰ হুডি পাই যাব কেৱল মাত্ৰ 435 টকাতে লেডিজ হুডি কেৱল মাত্ৰ 435 টকাতে লেডিজ হুডি কেৱল আপোনালোকে প্ৰকাশ এন্টাৰপ্ৰাইজ কলকাতাত পাই যাব বন্ধুসকল প্ৰকাশ এন্টাৰপ্ৰাইজ কলকাতাত আপোনালোকে এনেকুৱা ধৰণৰ হুডি পাই যাব প্ৰকাশ এন্টাৰপ্ৰাইজত অসমৰ পৰা বহুত মানুহ আহে অসমৰ পৰা প্ৰায় 15,500 মানুহ ইয়াতে আহে কাপোৰ কিনিবলৈ যদি আপোনালোকৰ লাগে তেন্তে যোগাযোগ কৰিব পাৰে দেখিবলৈ পাইছে 495 টকাতে এনেকুৱা ধৰণৰ হুডি লেডিজ হুডি কেৱল মাত্ৰ 495 টকাতে আপোনালোকে পাই যাব ইয়াতে দেখিবলৈ পাইছে ডিজাইনটো আপোনালোকে দেখিবলৈ পাইছে লগতে ইয়াতে পকেটৰ যেটো সিস্টেম আছে দেখিবলৈ পাইছে পকেট আছে আৰু ইয়াতে দেখিবলৈ পাইছে টুপি যেটো আছে একেবাৰে সুন্দৰ দিয়া আছে আপোনালোকৰ লাগিলে আপোনালোকে আহিব পাৰে আৰু এটা দেখুৱাইছো দেখিবলৈ পাইছে কেৱল মাত্ৰ 470 টকাতে এনেকুৱা ধৰণৰ ভাল মডেলৰ আপোনালোকে হুডি পাই যাব লেডিজ হুডি 475 টকাতে এনেকুৱা ধৰণৰ ভাল মডেলৰ হুডি পাই যাব দেখিবলৈ পাইছে অলপ ডিজাইনৰ ইয়াতে দিয়া আছে দেখিবলৈ পাইছে অলপ ডিজাইনৰ দিয়া আছে হাতা বিলাগত লগতে ইয়াতে দেখিবলৈ পাইছে আৰু এটা আপোনালোকক দেখুৱাইছো দেখিবলৈ পাইছে 435 টকাতে 435 টকাতে এনেকুৱা ধৰণৰ হুডি আপোনালোকে পাব লেডিজ হুডি কেৱল মাত্ৰ আপোনালোকে প্ৰকাশ এন্টাৰপ্ৰাইজত আহিলেহে পাব বন্ধুসকল কলকাতাৰ প্ৰকাশ এন্টাৰপ্ৰাইজ আপোনালোকে জানে বিগেষ্ট ম্যানুফ্যাকচাৰ এণ্ড হোলসেলাৰ গাৰ্মেন্টস কোম্পানী এটো আৰু ইয়াতে আপোনালোকে যদি আহে তেন্তে বিভিন্ন ধৰণৰ কাপোৰ আপোনালোকে এটা চাদৰ ভিতৰতে লাভ কৰিব এটা চাদৰ ভিতৰতে আপোনালোকে 72 ৰ অধিক ইয়াতে আপোনালোকে কাউন্টাৰ পাব সো আপোনালোকৰ যদি লাগে তেন্তে আহিব পাৰে আৰু এটা দেখুৱাইছো দেখিবলৈ পাইছে 370 টকা মাত্ৰ 370 টকা এনেকুৱা ডিজাইনিং থকা আপোনালোকে হুডি পাব প্ৰকাশ এন্টাৰপ্ৰাইজত দেখিবলৈ পাইছে কি সুন্দৰ কি ধুনিয়া ছোৱালীসকলৰ কাৰণে যথেষ্ট উন্নত মানৰ ইয়াতে আপোনালোকে হুডি পাব একেবাৰে কম দামত পাই যাব লগতে অসমত আপোনালোকে ডাবল দামত বিক্ৰী কৰিব পাৰিব মই আপোনালোকক 100% গ্যাৰান্টি হৈ কৈ আছো অসমত আপোনালোকে 100% ডাবল দামত বিক্ৰী কৰিব পাৰিব আৰু এটা আপোনালোকক দেখুৱাইছো দেখিবলৈ পাইছে কেৱল মাত্ৰ আপোনালোকে 235 টকাতে পাই যাব কেৱল মাত্ৰ 235 টকাতে এনেকুৱা ধৰণৰ হুডি আপোনালোকে পাই যাব কেৱল মাত্ৰ 235 টকা আৰু ইয়াতে আপোনালোকে তিনিটাকৈ পিছত পাই যাব এটা বক্সত আপোনালোকে তিনিটা পিস পাব লগতে আপোনালোকে কালাৰ সমূহ ভিন ভিন পাব অৰ্থাৎ অন্যান্য কালাৰৰ পাই যাব যদি আপোনালোকৰ লাগে আহিব পাৰে আৰু এটা দেখুৱাইছো দেখিবলৈ পাইছে 445 টকা 445 টকাত আপোনালোকে এনেকুৱা কষ্টলি হুডি লাভ কৰিব ছোৱালীসকলৰ বন্ধুসকল যদি আপোনালোকৰ ছোৱালীসকলৰ এনেকুৱা ধৰণৰ হুডি লাগে তেন্তে আমাৰ ইয়াতে আহিব পাৰে আমাৰ ইয়াতে ভিজিট কৰিব পাৰে আপোনালোকে স্ক্ৰিনত যি নম্বৰ দেখিবলৈ পাইছে সেই স্ক্ৰিনত নম্বৰ যেটো আছে কল কৰি আপোনালোকে অধিক তথ্য জানিব পাৰে লগতে আৰু এটা হুডি আপোনালোকক দেখুৱাইছো দেখিবলৈ পাইছে 465 টকা লেডিজ হুডি কেৱল মাত্ৰ 465 টকাত আপোনালোকে এনেকুৱা ধৰণৰ হুডি পাই যাব বন্ধুসকল দেখিবলৈ পাইছে টুপিৰ যেটো ষ্টাইল আছে আপোনালোকে অসমত এনেকুৱা ধৰণৰ কাপোৰ লাভ নকৰিব ইয়াতে দেখিবলৈ পাইছে বহুত হুডি আছে আপোনালোকে যদি ইয়াতে আহে তেন্তে আপোনালোকে বিভিন্ন ধৰণৰ হুডি পাই যাব দেখিবলৈ পাইছে বহুত হুডি আছে আপোনালোকে প্ৰকাশ এন্টাৰপ্ৰাইজত যদি এবাৰ আহে তেন্তে আপোনালোকে কাপোৰ কিনিব নালাগে এবাৰ আহি ইয়াতে ভিজিট কৰি যাওক আপোনালোকে কাপোৰ কিনক বা নিকিনক আপোনালোকে চাই যাওক ঘৰৰ পৰা আপোনালোকে অনলাইন মাধ্যমত RMW যেটো অৰ্থাৎ ৰেডিমেড অলা এপ আছে হেতুৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব প্লে ষ্টৰত গৈ আপোনালোকে হেতু ডাউনলোড কৰি লৈ লব তো বন্ধুসকল আপোনালোকক আজি এইখিনিয়ে দেখুৱালো তো বন্ধুসকল আপোনালোকে দেখিলে প্ৰকাশ এন্টাৰপ্ৰাইজত আপোনালোকে কি লেডিজ হুডি পাব তো আপোনালোকক খবিহেকভাৱে দেখুৱালো কেৱল মাত্ৰ আপোনালোকক কেইটামান হে দেখুৱালো ইয়াতে বিভিন্ন ধৰণৰ হুডি লাভ কৰিব যদি আপোনালোকে আহে তেন্তে আপোনালোকে দেখিব পাৰিব বা চাই পিনে আপোনালোকে লব পাৰিব যদি আপোনালোকে আহিব বিচাৰে তেন্তে আমাক কল কৰিব পাৰে স্ক্ৰিনত যিখন নম্বৰ আছে স্ক্ৰিনত নম্বৰত আপোনালোকে কল কৰি অধিক তথ্য জানিব পাৰিব তো বন্ধুসকল যদি আপোনালোকে আজি চেনেলটোত নতুন গৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিওটোত এটা লাইক কৰি দিব তো পুনৰ লগ পোৱাৰ আশা আজিলৈ বাই